এইফালে ভাজি আছে আখে আৰু আজি আমি যাম থেথা গোসাঁইৰ থানত। তো এইফালে চাওকচোন পূৰা হাতে ৰেডি হৈ ওলাই লৈছে আৰু মোক মাতি আছিলে, তো মোৰ হোৱাই নাছিল। তো ফাইনেলি মোৰ হ'ল। তো বলক এতিয়া থেথা গোসাঁইৰ থানলৈকে যাই থাকোঁ। এ টাটা বাই 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 আৰু খাইছা আৰু খাইছা এইকালৰ বহিবা দিবি কেনে কৰা তই এইকাৰণে বাপ্পা ৰে আকৌ কমপ্লেইন দিয়ে গাইছ আহোঁতে মই চিট দখল কৰিব লাগিব তই হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে বহুত বেছি ভালে আছে আৰু মোৰো ভালেই দিয়ক। আৰু আজি যাব ওলাইছোঁ থেথা গোসাঁইৰ থানলৈকে। তো বলক যাই থাকোঁ আৰু কি দেখাব পাৰোঁ নাজানো, কিন্তু প্ৰথমবাৰৰ কাৰণে মই যাব ওলাইছোঁ আৰু চাওঁ আৰু কেনেকুৱা লাগে কি লাগে। সুধি সুধি যাই আছোঁ দে অ' বা কেনে অনুভৱ মনৰ? বহুত ভাল লাগি আছে, ইফালে চা বহুত ভাল লাগি আছে, কিন্তু ভগৱানে আনি আছে আৰু বৰ্তমান তেনেকুৱা হয়। নিৰ্দিষ্ট ঠাই পাম আৰু মই কাণত পটকান কৰি ইফালে নে এইফালে আচাৰ বোলে কি কৰিব আৰু সুধি সুধি আহিছোঁ দিয়ক, প্ৰথমবাৰ কাৰণে আহিছোঁ না, তো সেইকাৰণে ভালকৈ মানে কোনো চিনি নাপায়। তো আৰু এইফালে আমি যিমানেই ভিতৰৰ ফালে আহি আছোঁ সিমানে মানে কি একদম এটা ধুনীয়া গাঁৱলীয়া পৰিৱেশ আৰু ৰাস্তাটো মানে অলপমান ভালেই আছিল, কিন্তু তাৰপিছৰ পৰা পাত হেকচা তামান খুন্দা খাইছোঁ আৰু বাকী খুন্দা খালেও কিন্তু জেগাখিনি বহুত বেছি ভাল লাগিছিল আৰু পৰিৱেশটো সঁচাকৈ বহুত বেছি ধুনীয়া, মানে একদম এটা গাঁৱলীয়া পৰিৱেশ, একদম শান্ত। আৰু এইফালে পিকনিক খাই আছে, মানে পিকনিক খাব পৰা প্লেচ মানে এইটো ধুনীয়া। আৰু কোনোবাই যদি পিকনিকো খাব খোজে তো পিকনিকো খাব পাৰে। ঠেকচা মেকচা আহি পালোঁ দে বাপ্পা ৰে, কি ঠেকচা ৰে কেনে ৰাস্তা কেনে লাগছি আহি কিনে ৰাস্তাটো ভিতৰুৱা পুৰা একদম পুৰা পুৰা আনছি আৰু চাওকচোন পুৰা একদম পৰিৱেশটো কি মজা পৰিৱেশ, একদম কি ধুনীয়া লাগছে একদম পুৰা কি হাৱা দেখো কেনে অনুভৱ? একদম পুৰা বঢ়িয়া লাগছে আহি পাই কিনে। ৰাস্তা দেখছোন কেনেকুৱা হ'ব তাৰ একদম পুৰা মন গাইডেন গাইডেন হৈ গৈছে। ফাৰ্ষ্ট টাইম আমাৰ গোটেই তাৰ ফাৰ্ষ্ট টাইম না এইটো ফাৰ্ষ্ট টাইম মোৰ গাইজ ফাৰ্ষ্ট আৰু লাষ্ট কিয় এই জাগা চ' গাইজ বলক এতিয়া আৰু দেখাইছোঁ বাটে তামান পিকনিক চিকনিক খাইছে পুৰা। আৰু সেইফালে চাওকচোন ইফালে এটা ধুনীয়া নদী, তাৰ ওপৰত দলং, কি মজা পৰিৱেশ। তো বলকচোন আৰু ভিতৰৰ ফালে বা কি কি দেখা পাওঁ। তো বলক আৰু একদম এটা মানে ধুনীয়া পৰিৱেশ আৰু ফাইনেলি ৰাস্তাই ৰাস্তাই সুধি সুধি আহি পালোঁ। আৰু এইফালে এই কাণফুলি ৰাস্তা ৰাস্তা পিন্ধি দিব লগা হৈছে তোৰ এই অৱস্থা। য'তে হ'লে বাগৰুম তাত যাই পেলাই আমাৰ ইয়াক লগা হ'ল চামপাপৰি। আৰু এই চামপাপৰি আগতে যে আমাৰ যে গাঁও গাই চামপাপৰি বেচা আছিল, আজিকালি কিন্তু নাহে, কেতিয়াবাহে মানে মাজত পিছতে দেখা পায় আৰু এইফালে আমি ল'লোঁ চাকি, ধূপ, ফুল, গামোচা। আৰু এই চাক মানে কি গামোচা, ফুল চব পাব আৰু একদম এভৰিথিং, ঘৰৰ পৰা নানিলে কথা নাই, চব পাই যাব ইয়াতে। আৰু এইফালে আমাৰ কুকিক লগা হ'ল পিষ্টল, মানে য'তেই যি দেখা পায় তাক তাতে লাগিব। আৰু এতিয়া এইফালে সভাও চলি আছে, কিবা 4দিনীয়া কাৰ্যসূচী নেকি, তো সভা চলি আছিলে। আৰু এইফালে এইটো বাৰগোপাল বুলি কয় নেকি, মই ভালকৈ নাজানো, তো কিবা বুলি কয় কমেণ্ট কৰিব। এইটো কি ধুনু এইটো কি এইটো কি কয়, এইটো কি খাই আছ তুমি, কি খাই আছ ক? আৰু এটা কথা ক'ব লাগিব গাইজ, ইয়াৰে কমিটিৰ যিটো ব্যৱহাৰ নহয় সঁচাকৈ
বহুত বেছি ধুনীয়া বহুত বেছি ভাল লাগছিল আৰু এইফালে আমি ধুনীয়াকৈ চাহ তাহও খাই ল'লোঁ আৰু গুণক চাকচোন পূৰা একদম তাক পিষ্টল ধৰিছোঁ আৰু তাক একোৱেই নেকি মানে ঘৰত মাথা মাৰা নাই পূৰা খেলা খেলি আছে আৰে কিচিৰি ক'ত বহি লৈছোঁ কিচিৰি ক'ত বহি লৈছে পূৰা একদম খিচাৰি মেইন গাইছ খিচাৰিটো খাই নাপাব আইঅ খিচাৰি যি পাৰিলা হাতত নাহে আকৌ কি খবৰ ভাল আছিলে তোৰ চাহে বা জানা তই আগতে কিনকে আছিল এতিয়া জানা নাই আগতে মই ইনকে তোৰ নিচিনা আইছো চাচুনি দা ভাবিছা আগতে জানমনি নিচিনা আইছো ভাবিছা মোৰ কষ্ট মই জানমনি নিচিনা আইছো আগতে এ বকু না বকু মই ইনকে আইছো ৰে এই মন্দিৰ পাইছা দে খাইতে বেয়া বন নকৰা মনে মনে থাকবা এই পাগলা আইছা আৰু টকা চাহ খাব দে আমি এবাৰ জাৰ্মানীতে বহি হা নকৰা এই চাহটো গাছ কাৰ প্ৰিয় কিন্তু মোৰ প্ৰিয় নহয় মানে মই গাখীৰ চাহ নাখাওঁ বুলিয়ে ক'ব পাৰি তো হ'লেও আৰু মাজতে কেতিয়াবা খাওঁ দিয়ক আৰু বেছি দিন নাই ঘৰ পামেই তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্তিকৰণ কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কেনেকৈ আজি আহি ফুৰি কেনে লাগিল গোটেই ৰাস্তা আহিছে মোৰ মুখতটো তো বাই গাইজ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব তেতিয়া ভাল লাগিব বাই বাই আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কমেন্ট কৰিব শ্বেয়াৰ কৰি দিব বেল আইকনটো দবাই দিব অ'কে বাই বাই